Hello friends, মই অপূৰ্ব আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নলেজেবল বয়। আজি এটা খুব দৰকাৰী টপিক আনিছোঁ আপোনালোকৰ বাবে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাব আৰু ভাল পাই যাম। এই টপিকটো আনিছোঁ যোনটো আপোনালোকৰ অসম পুলিচৰ যিহেতু আহিবলগীয়া এক্সামছ আছে, যেনেকুৱা আপোনালোকৰ জেল ৱাৰ্ডাৰ, আপোনালোকৰ চাব ইন্সপেক্টৰ, আনাম ব্ৰাঞ্চ আৰু লগতে কনষ্টেবল ABUB সব গোটেইকেইটাতে আমি এপ্লাই কৰিছোঁ। চ' এতিয়া এক্সাম লাহে লাহে আহি আছে, আপোনালোকে প্ৰিপেয়াৰ কৰি আছে, আমি সকলোৱে প্ৰিপেয়াৰ কৰি আছোঁ। চ' এতিয়া যেতিয়া আপোনালোকৰ এক্সাম হ'ব, যেনেকুৱা জেল ৱাৰ্ডত আপোনালোকৰ ফিজিকেল আগতীয়াকৈ হ'ব, ফিজিকেল পাছ কৰাৰ পিছত আপোনালোকৰ ৰিটেন হ'ব। তাৰপিছত চাব ইন্সপেক্টৰ আনাম ব্ৰাঞ্চত আপোনালোকৰ ৰিটেন আগতীয়াকৈ লোৱা হ'ব, আৰু ৰিটেন পাছ কৰাৰ পিছত আপোনালোকৰ ফিজিকেল লোৱা হ'ব। আৰু যোনটো আপোনালোকৰ কনষ্টেবল ABUB, চ' সেই পষ্টৰ বাবে আপোনালোকৰ ফিজিকেল আগতে লোৱা হ'ব, আৰু ফিজিকেল পাছ কৰাৰ পিছতে আপোনালোকৰ ৰিটেন লোৱা হ'ব। চ' বন্ধুসকল, এতিয়া মই আজি এই ভিডিঅ'ৰ জৰিয়তে অকল জেল ৱাৰ্ডাৰ পষ্টৰ বিষয়ে মই ক'ব আহিছোঁ, কাৰণ গোটেই তিনিটা ক'লে ভিডিঅ'টো বহুত লম্বা হ'ব, আপোনালোকে বেয়া নাপাব। মই নেক্সট ভিডিঅ'ত মই চাব ইন্সপেক্টৰ আনাম ব্ৰাঞ্চৰ বিষয়ে মই আনিম ভিডিঅ', আৰু তাৰ নেক্সট ভিডিঅ'ত মই কনষ্টেবল ABUBৰ বিষয়ে মই লৈ আনিম। চ' বন্ধুসকল, এতিয়া বেছি টাইম ৱেষ্ট নকৰি জেল ৱাৰ্ডাৰ পষ্টৰ বাবে যোনদিনা আপোনালোকৰ টেষ্ট হ'ব, যোনদিনা পৰীক্ষা হ'ব, ফিজিকেলটো যিহেতুকে আগতীয়াকৈ হ'ব, চ' সেইদিনা ভেৰিফিকেশ্যনৰ বাবে আমি কি ডকুমেণ্টছ নিব লাগিব, চ' এই গোটেইখিনি ডকুমেণ্টছৰ বিষয়ে মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব আহিছোঁ। চ' বন্ধুসকল, এতিয়া আৰম্ভ কৰোঁ। চ' জেল ৱাৰ্ডাৰ পষ্টৰ বাবে যোনদিনা আপোনালোকৰ ফিজিকেল এক্সাম হ'ব, চ' সেইদিনা আপোনালোকৰ ভেৰিফিকেশ্যনৰ বাবে কি ডকুমেণ্টছ আপোনালোকে নিব লাগিব। চ' নম্বৰ 1 আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট। চ' এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট যদি আছে, চ' সেইখন আপোনালোকে নিব লাগিব। আৰু যদি আপোনালোকৰ আৰু যিহেতুকে আপোনালোকে জানেই চাগে যে মেট্ৰিক চাৰ্টিফিকেটৰ নৰ্মেলি মেনশ্যন থাকে ডেট অফ বাৰ্থটো, চ' সেইখনো আপোনালোকে এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে আপোনালোকে নিব পাৰে। চ' বন্ধুসকল, এতিয়া আহিল আপোনালোকৰ মেট্ৰিক চাৰ্টিফিকেট। চ' আপোনালোকে জানে চাগে যে যোনখন অৰিজিনেল এডভাৰটাইজমেণ্ট আছিলে জেল ৱাৰ্ডাৰৰ, চ' তাতে কোৱা হৈছিলে যে এলিজিবিলিটি মেট্ৰিক SSLC বুলি। চ' আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতুকে SSLC, চ' আপোনালোকৰ SSLC পাছ কৰা চাৰ্টিফিকেট লগতে মাৰ্কশ্বিট আপোনালোকে নিব লাগিব। আৰু ছোৱালীৰ ক্ষেত্ৰত মই কওঁ, তাতে যিহেতুকে অৰিজিনেল এডভাৰটাইজমেণ্টখনত কোৱা হৈছিলে যে কোনোবা ছোৱালীয়ে যদি মেট্ৰিক পাছ কৰা নাই, তেনেহ'লে আপোনালোকে যদি ক্লাছ 8 পাছ কৰিছে, তেনেহ'লে ক্লাছ 8ৰ আপোনালোকে চাৰ্টিফিকেট আপোনালোকে তাতে প্ৰভাইড কৰিব লাগিব। আৰু যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, তেনেহ'লে মেট্ৰিকৰ চাৰ্টিফিকেট প্লাছ মাৰ্কশ্বিট আপোনালোকে নিব লাগিব। চ' বন্ধুসকল, এতিয়া আহিল আপোনালোকৰ বাবে ডিপ্ল'মা। চ' ডিপ্ল'মা বা চাৰ্টিফিকেট ক'ৰ্চ যদি আপোনালোকে কিবা কৰি থৈছে, যেনেকুৱা ITI হ'ব পাৰে, যেনেকুৱা কম্পিউটাৰ হ'ব পাৰে, যেনেকুৱা হেণ্ডিক্ৰাফ্টছ বা ৱেভিং বা টেইলৰিং, যদি এনেকুৱা ধৰণৰ কিবা যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট ক'ৰ্চ কৰি থৈ দিছে, তেনেহ'লে আপোনালোকে সেই চাৰ্টিফিকেট আপোনালোকে নিব লাগিব। চ' বন্ধুসকল, এতিয়া আহিল আপোনালোকৰ বাবে স্পৰ্টছ চাৰ্টিফিকেট। চ' স্পৰ্টছ চাৰ্টিফিকেট আপোনালোকে যদি ষ্টেট লেভেল বা নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেল যদি আপোনালোকে কিবা খেলি পাইছে, কিবা খেলা যেনেকুৱা ফুটবল হ'ব পাৰে, ক্ৰিকেট হ'ব পাৰে, কেৰাটে, কুমফু, যিকোনো হ'ব পাৰে, আণ্ডাৰ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন যদি আপোনালোকে খেলিছে আৰু আপোনালোকৰ যদি চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে সেই চাৰ্টিফিকেট আপোনালোকে নিব লাগিব। আৰু তাৰে আপোনালোকৰ কিছুমান মাৰ্কছো থাকে, চ' আপোনালোকে কিছুমান মাৰ্কছো পাব। চ' বন্ধুসকল, এতিয়া আহিল আপোনালোকৰ হোম গাৰ্ড আৰু VDP চাৰ্টিফিকেট। চ' আপোনালোকে যদি হোম গাৰ্ড আৰু VDP হিচাপে যদি আপোনালোকে কাম কৰি পাইছে, যদি আপোনালোকৰ চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে সেইটো নিব নাপাহৰিব। আৰু এতিয়া আহিল আপোনালোকৰ NCC। চ' NCC B চাৰ্টিফিকেট থাকে, NCC C চাৰ্টিফিকেট থাকে। যদি আপোনালোকৰ NCC চাৰ্টিফিকেট আছে, আপোনালোকৰ NCC যদি আপোনালোকে কৰিছে, আপোনালোকৰ চাৰ্টিফিকেট আছে, তেনেহ'লে আপোনালোকে NCC চাৰ্টিফিকেট নিব লাগিব। আৰু NCC যে আপোনালোকৰ চাৰ্টিফিকেট, আপোনালোকৰ কিছুমান মাৰ্কছো কিছু মাৰ্কছ আপোনালোকৰ থাকে, চ' আপোনালোকৰ কিছুমান মাৰ্কছ দিয়া হ'ব। চ' বন্ধুসকল, এতিয়া আহিল কাষ্ট চাৰ্টিফিকেট। চ' কাষ্ট চাৰ্টিফিকেট জেনেৰেলৰ বাহিৰে SC, ST, MOBC আৰু OBC, চ' আপোনালোকে কাষ্ট চাৰ্টিফিকেট আপোনালোকে নিব লাগিব। চ' বন্ধুসকল, এতিয়া আহিল ফটোজ। চ' ফটো আপোনালোকে যেতিয়া আমি এপ্লাই কৰিছিলোঁ, চ' তেতিয়া আমি স্কেন কৰি আমি আপলোড কৰিছিলোঁ। চ' এতিয়া আপোনালোকৰ যোনদিনা আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, চ' ভেৰিফিকেশ্যনৰ বাবে আপোনাৰ ফটো আপোনালোকে নিব লাগিব 2খন। চ' 2খন পাছপৰ্ট চাইজ ফটো আপোনালোকে নিব লাগিব। মই 2খন বুলি কৈছোঁ কাৰণ তাতে লিখা হৈছে, কিন্তু আপোনালোকে যিমান পাৰে, ক'ব গ'লে আমি বেছিকৈ লৈ যাব, কাৰণ ক'ত কেতিয়া কি লাগি যায় ক'ব নোৱাৰি। চ' বন্ধুসকল, এতিয়া মই ক'ব আহিছোঁ আপোনালোকক এক্স ছাৰ্ভিচমেন। চ' এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত মই কৈ দিওঁ যে যোন এক্স ছাৰ্ভিচমেনে এই পষ্টত এপ্লাই কৰিছে আৰু ফিজিকেল টেষ্টৰ দিনা যোনদিনা ভেৰিফিকেশ্যন হ'ব, চ' আপোনালোকে কি ডকুমেণ্টছ নিব লাগিব। চ' এইখিনিতো মই ক'লোৱে, লগতে আপোনালোকে নিব লাগিব ডিscharge বুক আপোনালোকৰ যোনখন আছে, চ' তাৰে আপোনালোকে কপি এখন নিব লাগিব। আৰু আপোনালোকৰ যোনখন আইডেণ্টিটি কাৰ্ড, চ' আইডেণ্টিটি কাৰ্ডৰো আপোনালোকে এটা কপি কৰি পেলাই আপোনালোকে লৈ যাব লাগিব। চ'
সো বন্ধুসকল এতিয়া আহিল লাষ্ট সেইটো হ'ল আপোনালোকে বাইচাইক্লিং আপোনালোকে যদি জানে আৰু বাইচাইক্লিং জানা হিচাপে যদি বাইচাইক্লিং জানা হিচাপে আপোনালোকে এটা প্ৰমাণ আপোনালোকে উলিয়াব লাগিব আৰু সেইটো আপোনালোকে এটেষ্ট কৰি পেলাই আপোনালোকে নিব লাগিব যোনদিনা আপোনালোকে পৰীক্ষা সেইদিনা আপোনালোকে নিব লাগিব আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ আপোনালোকে মই যিমান ডকুমেণ্টছ ক'লোঁ সেই গোটেইখিনি ডকুমেণ্টছ আপোনালোকৰ এটেষ্টেড হ'ব লাগিব আৰু এটেষ্টেড কৰিহে আপোনালোকে এইটো নিব লাগিব আৰু যদি এটেষ্টেড কৰা নহয় তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰি দিবও পাৰে সো বন্ধুসকল আৰু এটা কথা কৈ দিওঁ মই আপোনালোকে এটেষ্টেড কৰিব লাগিব আপোনাৰ জেৰক্সখিনিহে এই যিমান ডকুমেণ্টছ কৈছোঁ মই অৰিজিনেলখিনি নকৰিব আপোনালোকে জেৰক্স কৰি পেলাই সেই জেৰক্সখিনিহে এটেষ্টেড কৰি পেলাই আপোনালোকে নিব লাগিব আৰু নি পেলাই তাতে ভেৰিফিকেশ্যন কৰা হ'ব অৰিজিনেল লগত মিলাই চোৱা হ'ব তো গতিকে আপোনালোকে অৰিজিনেলখিনিও লৈ যাব আৰু জেৰক্স এটেষ্টেডখিনিও লৈ যাব সো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে বুজি পাইছে সো এই মই যোনখিনি ক'লোঁ এইমতে যদি আপোনালোকে যদি গোটেইখিনি লৈ যায় সো আপোনালোকৰ কোনো ধৰণৰ বিপদ নাহিব নৰ্মেলি ল'ৰা ছোৱালীবোৰে কি কৰে বহুতো ভুল কৰে কিছুমানে অকল এডমিটখন লৈ যায় বাকী ডকুমেণ্টছবোৰ নিব পাহৰি যায় কিছুমানে ফটো নিব পাহৰি যায় কিছুমানে এনেকুৱা বহুত ধৰণৰ ভুল থাকে গতিকে মই এইকাৰণে ভাবিলোঁ যে আপোনালোকৰ যেন কোনো ধৰণৰ বিপদ নাহক যেন সেইকাৰণে এই ভিডিঅ'টো মই বনালোঁ কাৰণ যিহেতুকে 3টা মই পষ্টৰ কথা কওঁতে এই ভিডিঅ'টো বহুত লম্বা হ'ব আপোনালোকে চাই আমনি পাব পাৰে সেইকাৰণে মই ভাবিলোঁ পাৰ্টকৈ আনিম সেইকাৰণে জেল ৱাৰ্ডাৰটো মই এই ভিডিঅ'ৰ জৰিয়তে আনিলোঁ চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নিজৰ বন্ধুসকললৈ যেন আপোনালোকৰ বন্ধুসকললৈও গম পাই যেন এই গোটেইখিনি ডকুমেণ্টছ কি ডকুমেণ্টছ নিব লাগে ফিজিকেল এক্সামৰ দিনা তো বন্ধুসকল এতিয়ালৈকে যোনে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই মই মোৰ চেনেলত নলেজ ৰিলেটেড চাকৰি ৰিলেটেড ভিডিঅ'জ মই দি থাকোঁ আগলৈকৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লগতে এটা বেল হেন আহে চ' সেইটো আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল মই এতিয়ালৈকে আহিছোঁ জয় হিন্দ